আমাৰ খাদ্য তালিকাতনো কি কি আছে চাওঁ আহক। এয়া হৈছে চালাড আৰু ইয়াৰ পদিনাৰ চাটনি, পাপৰ ভজা, এয়া হৈছে পুৰি আৰু আলু ফ্ৰাই, টোপোলা ভাত, পোলাও, আৰু এয়া হৈছে ভাত, দাইল, মিক্স চব্জি, এয়া হৈছে পনীৰ, মটন, এয়া হৈছে দাল মাখনি, এয়া হৈছে চিকেন, চিলি ফিছ, আৰু এয়া হৈছে ভাপত দিয়া মাছ, এয়া ৰসমলাই। অসমীয়া পাকঘৰৰ আজি ব্যস্ততা চৰাইদেউ জিলাৰ সোণাৰী নগৰত। অসমীয়া পাকঘৰে আজি ৰন্ধন তথা খাদ্য পৰিৱেশন কৰিবলৈ আহিছে। আপোনালোকে জানেই যে অসমীয়া পাকঘৰ এক খিলঞ্জীয়াৰ দ্বাৰা গঠিত এক অনুষ্ঠান, যাৰ যোগেদি বিয়া সবাহ তথা অন্যান্য যি অনুষ্ঠানত খাদ্য ৰন্ধন আৰু পৰিৱেশন কৰা হয়, এয়া আমাৰ যুৱতীসকল। আজি তেওঁলোকক মই কেইটামান নুসুধা কথা সুধিম। তোমালোকক অসমীয়া পাকঘৰে কি দিছে? কি অনুভৱ? তোমালোকে অসমীয়া পাকঘৰত কৰ্ম কৰি কি পাইছা? কেনেকুৱা অনুভৱ? অসমীয়া পাকঘৰৰ জৰিয়তে যি উপাৰ্জন পোৱা, সেই উপাৰ্জন তোমালোকৰ বাবে যথেষ্ট নে অত্যাধিক উপাৰ্জনৰ আশা কৰা? এইগৰাকী যুৱতী মঙলদৈৰ জন্মসূত্ৰে মঙলদৈত থকা যুৱতী হয়। সৰুৰে পৰা তেওঁ মঙলদৈত বাস কৰি আহিছে, কিন্তু তেওঁলোকৰ ঘৰ অৰিজিনেল ঘৰ চৰাইদেউত। তেওঁক সুধিম আমি অভিজ্ঞতাসমূহ। তেওঁ অসমীয়া পাকঘৰত কাম কৰি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। তোমালোকে যি উপাৰ্জন পোৱা, সেয়া তোমালোকৰ বাবে যথেষ্ট নে আৰু অধিক উপাৰ্জন লাগিব বুলি ভাবা? নমস্কাৰ, মোৰ নাম শ্ৰী হিমপ্ৰবন বুঢ়াগোহাঁই। অসমীয়া পাকঘৰৰ যি খাদ্য আছে, সেই খাদ্যৰ বিষয়ে তুমি কোৱাচোন, কি কি ৰন্ধন কৰা হয়? আমাৰ অসমীয়া পাকঘৰত আপোনাৰ অসমীয়া কাঁহী আছে। আপোনাৰ ভাত, ঔটেঙা দিয়া দাইল, মাটি দাইল কাঠ আলুৰ সৈতে, কুকুৰা মাংস তিলৰ সৈতে, হাঁহ মাংস, কোমোৰা, হাঁহ মাংসৰ সৈতে বাঁহগাজ, খৰিচা দিয়া মাংস, মাছৰ টেঙা, মাছ পোৰা, পোৰা মাছৰ পিটিকা, খাৰ দিয়া আঞ্জা, আলু পিটিকা, বেঙেনা পিটিকা, তিলৰ চাটনি, পানী টেঙা, বেতগাজ, মিহলি শাকৰ ভাজি ইত্যাদি। জনগোষ্ঠীয় কাঁহীত কি কি আছে? আমাৰ জনজাতীয় কাঁহীত আছে টোপোলা ভাত, পিঠাগুড়ি মাংস, খৰিকাত দিয়া মাংস, বইল মাংস, চুঙাত দিয়া মাংস, ভাপত দিয়া মাছ, বইল মাছ, মগালেটা, শুকতি, দহি আৰু হাঁহ। আমি অসমীয়া পাকঘৰত অসমীয়া জনজাতীয় খাদ্য কৰিলোঁ। ৰেষ্টুৰেণ্টৰ খাদ্য পৰিৱেশন আৰু ৰন্ধন কৰোঁ। তাৰ ভিতৰত চিকেন মছলা, চিকেন বাটাৰ মছলা, চিকেন বাটাৰ, এনেদৰে বিভিন্ন আছে, আপোনালোকে চাই ল'ব পাৰে। চিকেনৰ প্ৰায় 50টা ভেৰাইটিজ বনোৱা হয়। এয়া দেখিছে আপোনালোকে। আৰু এইফালেও আছে ফিছৰো তেনেকৈ আপোনাৰ 15টামান ভেৰাইটিজ বনোৱা হয়। এয়া চিলি ফিছৰ পৰা, ভাপত দিয়া মাছৰ পৰা, ফিছ ফিংগাৰৰ পৰা সকলো আইটেম বনোৱা হয় ফিছৰ। আৰু যি ছাগলী মাংস আছে, মটনৰো বিভিন্ন আইটেম বনোৱা হয়। ইয়াত প্ৰায় 17টামান আইটেম বনোৱা হয়। আপোনালোকে আমাৰ যি মুখ্য কাৰ্যালয় চুকাফানগৰ চৰাইদেউত আছে, তাৰ যি নম্বৰ আছে 9678316839, 8761064756 নম্বৰত ফোন কৰি আমাক যোগাযোগ কৰিব পাৰে। ধন্যবাদ। আপোনাৰ অনুভৱটো কেনেকুৱা? মোৰ অনুভৱটো খুব ভাল। এটা কাৰণে মোৰ দুখ লাগে, খালি গোটেই মানুহখিনি ইমান ধুনীয়াকৈ বগা জিলিকি থাকে, মোৰ অকণমান ক'লা যে মোৰ খুব দুখ লাগে একো নহয় দেই। বাকীটো আপোনাক এটা বগা কৰি দিম নহয়, বগা কৰি দিবা, এডিট কৰি কিনে বগা হৈ যাব। বগা হ'লে ভালে লাগিব। ইয়াৰ পৰা চফৰ সেইটো কোনে বাকী কাম কৰি খুব ভাল লাগে, সকলোৱে একেলগে কাম কৰোঁ, খুব সুন্দৰ। আমাৰ এই দাদাৰ বৰ দুখ খোলা হোৱাৰ কাৰণে যদি আপোনালোকে বগা হোৱাৰ কিবা টিপছ আছে আমাক জনাব। নিশা এটা 4 হ'ল, ইমান দেৰিলৈকে আজি আমাৰ মানে টোপনি ধৰিলোঁ আজৰি।
তেনেহ'লে এতিয়া ঘৰলৈ যাওঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।